নমস্কাৰ বন্ধুসকল আপোনালোকে গম পাইছেই যে ইণ্ডিয়া বনাম অষ্ট্ৰেলিয়াৰ মাজত অহা 9 ফেব্ৰুৱাৰীৰ পৰা টেষ্ট সিৰিজখন আৰম্ভ হ'বলৈ গৈ আছে। এই টেষ্ট সিৰিজখনত যিখন আগতে বিচিচিআইয়ে স্কোৱাড ঘোষণা কৰিছিলে সেই স্কোৱাডৰ পৰা বহুতো খেলুৱৈ বাহিৰ হৈছে আৰু নতুনকৈ বিচিচিআইয়ে ঘোষণা কৰিলে স্কোৱাড। তো স্কোৱাডখন কেনেকুৱা হয় লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰো। ইণ্ডিয়ান টিম স্কোৱাড 1 নম্বৰত থাকিব ৰোহিত শৰ্মা, 2 নম্বৰত থাকিব KL ৰাহুল, 3 নম্বৰত থাকিব সুমন গিল, 4 নম্বৰত থাকিব চেতেশ্বৰ পূজাৰা, 5 নম্বৰত থাকিব বিৰাট কোহলি, 6 নম্বৰত থাকিব শ্ৰেয়াছ আয়াৰ, 7 নম্বৰত থাকিব KS ভৰত, 8 নম্বৰত থাকিব ঈশান কিষাণ, 9 নম্বৰত থাকিব ৰবিচন্দ্ৰন আশ্বিন, 10 নম্বৰত থাকিব অক্ষৰ পেটেল, 11 নম্বৰত থাকিব কুলদীপ যাদৱ, 12 নম্বৰত থাকিব ৰবীন্দ্ৰ জাদেজা, 13 নম্বৰত থাকিব মহম্মদ শামি, 14 নম্বৰত থাকিব মহম্মদ সিৰাজ, 15 নম্বৰত থাকিব উমৰান মালিক, 16 নম্বৰত থাকিব জয়দেৱ উনাদকাৰ আৰু 17 নম্বৰত থাকিব সূৰ্য কুমাৰ যাদৱ। এনেকুৱা হৈছে ইণ্ডিয়া টিমৰ স্কোৱাড। তো ভিডিঅ'টো কেনে লাগিলে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। ধন্যবাদ।